নমস্কাৰ ফ্ৰেণ্ডছ, মই শম্ভু সাকসেছ ভিউলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি আমি লৈ আহিছোঁ ডেইলি কাৰেণ্ট এফেয়াৰ সিৰিজৰ পাৰ্ট 16 আৰু 16ত আপোনালোকে পাব মোষ্ট ইম্পৰ্টেণ্ট এণ্ড এক্সপেক্টেড কুৱেশ্যনবোৰ আমাৰ কাৰেণ্ট এফেয়াৰ্ছ কুৱেশ্যনবোৰ পাব। তো আহক আমি ষ্টাৰ্ট কৰিম। তো যদি আপুনি আমাৰ চেনেলত নতুন আৰু এই ধৰণৰ জাননী লাগে তেন্তে আমাৰ ভিডিঅ'ৰ তলত এটা ৰঙা ৰঙৰ ছাবস্ক্ৰাইব বুটন পাব। এই বুটনটো ক্লিক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগত থকা এটা বেল আইকন পাব। এইটো জাননী ঘণ্টি হয়, এই ঘণ্টিটো অন কৰি দিব। এইটো অন কৰি দিলে কি হ'ব, আমাৰ নেক্সট পৰৱৰ্তী জাননীবোৰ আপুনি এটাও মিছ নহয়, আপুনি পাই যাব মেছেজবোৰ। ঠিক আছে, তো আহক আমি কুৱেশ্যন নম্বৰ 1 লৈছোঁ। কুৱেশ্যন নম্বৰ 1 হৈছে আপোনাৰ কুৱেশ্যন নম্বৰ 1, who has been appointed as the first youth advocate of UNICEF for the North Eastern region? অর্থাৎ উত্তর পূর্বাঞ্চলের বাবে ইউনিসেফৰ প্ৰথম যুৱা উকিল হিচাপে কাক নিযুক্তি দিয়া হৈছে। ঠিক আছে, তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব আপোনাৰ অপশ্যন এ, নাহিদ আফরিন। অপশ্যন এ, নাহিদ আফরিন। আহক কুৱেশ্যন নম্বৰ 2 লৈছোঁ। কুৱেশ্যন নম্বৰ 2 হৈছে আপোনাৰ সিদ্ধাৰ্থ ৰথ was appointed as the managing director and CEO of ডেশ। অৰ্থাৎ সিদ্ধাৰ্থ ৰথক মেনেজিং ডিৰেক্টৰ আৰু CEO হিচাপে নিযুক্তি ক'ত দিয়া হৈছে, মানে ক'ত হৈছিলে। তো ইয়াৰ কাৰেক্ট আনসাৰটো আপোনাৰ অপশ্যন বি, ষ্টেট বেংক অফ মৰিটিয়াছ। ষ্টেট বেংক অফ মৰিটিয়াছ, অপশ্যন বি। আহক কুৱেশ্যন নম্বৰ 3 লৈছোঁ। কুৱেশ্যন নম্বৰ 3 হৈছে আপোনাৰ ডেনমাৰ্ক বেছড গ্ৰানফছ কোম্পানী প্লেন টু সেট আপ ইটস থাৰ্ড পাম্প প্ৰডাকশ্যন ইউনিট বাই 2020 ইন ডেশ। অৰ্থাৎ ডেনমাৰ্ক ভিত্তিক গ্ৰানফছ কোম্পানী 2020 চনৰ ভিতৰত ডেছৰ মাজত তৃতীয় পাম্প উৎপাদন ইউনিট প্ৰতিষ্ঠা কৰাৰ পৰিকল্পনা কৰি আছে। সেই জেগাটো ক'ত, ঠাইটো ক'ত। ঠিক আছে, তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব আপোনাৰ অপশ্যন চি, চেন্নাই। অপশ্যন চি, চেন্নাই। আহক কুৱেশ্যন নম্বৰ 4 লৈছোঁ। কুৱেশ্যন নম্বৰ 4 হৈছে আপোনাৰ এজ পাৰ দ্য চিফ ভিজিলেন্স কমিশনাৰ CVC গাইডলাইন্স এণ্ড দ্য ষ্টেট লেজিসলেচাৰ হুইচ বেংক ৱাজ ব্ৰট আণ্ডাৰ দ্য প্ৰিভিউ অফ দ্য ৰাইট টু ইনফৰমেশ্যন এক্ট। অৰ্থাৎ মুখ্য সতৰ্কতা আয়ুক্ত দিশ নিৰ্ণয় আৰু ৰাজ্যৰ বিধান পৰিষদ অনুসৰি তলৰ কোন বেংকটো তথ্য জনাৰ অধিকাৰ অধিনিয়মৰ অন্তৰ্ভুক্ত কৰা হৈছিল। তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব আপোনাৰ, ইয়াততো অপশ্যন নাই, অপশ্যন ডি হ'ব আপোনাৰ জম্মু এণ্ড কাশ্মীৰ বেংক। ঠিক আছে, শুদ্ধ উত্তৰটো হ'ব আপোনাৰ জম্মু এণ্ড কাশ্মীৰ বেংক। আহক আমি কুৱেশ্যন নম্বৰ 5 লৈছোঁ। কুৱেশ্যন নম্বৰ 5 হৈছে আপোনাৰ 2019 ইউনিয়ন ৱৰ্ল্ড কনফাৰেন্স অন লাং হেল্থ উইল বি হোষ্টেড বাই ডেশ। অৰ্থাৎ 2019 হাওঁফাওঁ পৰিচৰ্যা কেন্দ্ৰীয় বিশ্ব সন্মিলন অনুষ্ঠিত হ'ব ডেশ, তাৰমানে ক'ত হ'ব। তো ইয়াৰ কাৰেক্ট আনসাৰটো অপশ্যন এ, ইণ্ডিয়া। অপশ্যন এ, ইণ্ডিয়া, মানে ভাৰততহে আমাৰ এই লাং হেল্থ কনফাৰেন্সটো হ'ব। ঠিক আছে, আহক কুৱেশ্যন নম্বৰ 6 লৈছোঁ। কুৱেশ্যন নম্বৰ 6 হৈছে আপোনাৰ নেম দ্য কোম্পানী উইচ হেজ লঞ্চড দ্য নাইবাৰলি এপ ইন দিল্লী এণ্ড বেংগলোৰ। দিল্লী আৰু বেংগালুৰুৰ নাইবাৰলি এপ আৰম্ভ কৰা কোম্পানীটোৰ নাম কি। তো ইয়াৰ কাৰেক্ট আনসাৰটো অপশ্যন বি, গুগল। ঠিক আছে, গুগলৰ দ্বাৰাহে আৰম্ভ হৈছে। ঠিক আছে, আহক কুৱেশ্যন নম্বৰ 7 লৈছোঁ। কুৱেশ্যন নম্বৰ 7, হুইচ ষ্টেট টপ উইথ দ্য হাইয়েষ্ট এমপ্লয়াবিলিটি ইন দ্য 6th ইণ্ডিয়া স্কিল ৰিপৰ্ট। অৰ্থাৎ 6ম ভাৰত দক্ষতা ৰিপৰ্টত কোন ৰাজ্য আটাইতকৈ অধিক চাকৰিৰ বাবে যোগ্যতা অৰ্জন কৰিছে। তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন বি, অন্ধ্ৰপ্ৰদেশ। অপশ্যন বি, অন্ধ্ৰপ্ৰদেশ। আহক কুৱেশ্যন নম্বৰ 8 লৈছোঁ। হু among the following presented the 2018 National Academy of Science India Scopus Young Scientist Award in New Delhi 2018। অৰ্থাৎ 2018 চনৰ জাতীয় বিজ্ঞান একাডেমী ভাৰত নতুন দিল্লীত স্কপাছ য়ং সায়েন্টিষ্ট এৱাৰ্ড কোনে উপস্থাপন কৰিছিল।
তো ইয়াৰ কাৰেক্ট আনসাৰটো আপোনাৰ অপশন এ এম ভেংকায়া নাইডু অপশন এ এম ভেংকায়া নাইডু আহক কোৱেশ্চন নম্বৰ 9 লৈছো Which country launched the second Earth observation satellite? Mohammed 6B recently. অর্থাৎ সম্প্রতি কোন দেশটো দ্বিতীয় পৃথিবী পর্যবেক্ষণ উপগ্রহ মোহাম্মদ 6B আরম্ভ করেছে তো ইয়ার কারেক্ট আনসারটো অপশন ডি মরক্কো অপশন ডি মরক্কো আহক কোয়েশ্চন নম্বর 10 লৈছো Recently, the US suspended $1.66 billion in security assistance to Daesh. অর্থাৎ সম্প্রতি মার্কিন যুক্তরাষ্ট্ৰৰ পৰা পোৱা নিৰাপত্তা সহায়তা $1.66 বিলিয়ন স্থগিত কৰিছে মানে কোনটো দেশৰ বাবে মানে এই সহায়তাটো স্থগিত ৰখা হৈছে তো ইয়াৰ কাৰেক্ট আনসাৰটো অপশন বি পাকিস্তান ঠিক আছে পাকিস্তানে আগত এই সহায়তাটো পাইছিলে মার্কিন যুক্তরাষ্ট্ৰৰ পৰা আজিকালি নাপায় বন্ধ কৰা হৈছে ঠিক আছে তো আজিৰ ভিডিঅ'ত ইমানেই আৰু লগ পাম নেক্সট ভিডিঅ'ত সেই আশাৰে জয় আই অসম